হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বৰ্তমান মোৰো ভালেই। মই মোৰ কেনন গোলাপ ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু এটা আজি বিশেষ নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক কাষ চাপিলোঁ। বলক তেনেহ'লে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ভাইটি আৰু আমি দুয়োজনে গৈ আছোঁ আমাৰ ঔজাৰীত অনুষ্ঠিত হ'ব লগা 13 সংখ্যক তিৱা কেন্দ্ৰীয় অধিৱেশনস্থলীলৈ, যিহেতু আজি লাই সূতা স্থাপন কৰা হ'ব আৰু এই অধিৱেশনখন আৰম্ভ হ'ব আপোনাৰ 2025 চনৰ মাৰ্চ মাহৰ 21 তাৰিখৰ পৰা 23 তাৰিখলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আজি সেয়েহে লাই সূতা স্থাপন কৰা হ'ব। আৰু মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আজি লাই সূতা স্থাপন কৰা কিছু মুহূৰ্তত দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে মোৰ লগত চাই থাকিব। আৰু ইফালে দেখিছে আপোনালোকে আমি আহি পাইছোঁ আৰু ইফালে আপোনালোকে নিশ্চয় দেখিছে লাই সূতাটো স্থাপন কৰিবলৈ সকলো এনেকৈ সাজু হৈছে আৰু লগতে আমাৰ তিৱা যোনটো জাতীয় সংগীত আছে সেই সংগীতটো পৰিৱেশন কৰিবলৈ সকলো এনেকৈ শিল্পী সাজু হৈছে। ইফালে আপোনালোকে নিশ্চয় দেখিছে এতিয়া লাই সূতাটো স্থাপন কৰা ইতিমধ্যে হৈ গৈছে। ইয়াৰ পিছতে আছে তিৱা জাতীয় সংগীত আৰু লগতে তিৱা গীত আৰু নৃত্য পৰিৱেশন কৰিব।
লাগাইব আগছুৱায় আছ লাগাইব আগছুৱায় আগ লাগাইব আগছুৱায় আছ লাগাইব আগছুৱায় Pulau Kubai pidong mafi duli bakilau
আজি ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, ধন্যবাদ।